এইবোৰ আমাৰ ঘৰৰে শাক হয়। মৰিচা এয়া সাত বিহুৰ কাৰণে এয়া হৈছে মৰিচা শাক। মৰিচা শাক মই কেইটামান ছিঙিম, আগবিলাক ছিঙিম। এয়া মৰিচা শাক, এইটো আমি জিলমিল শাক বুলি কওঁ, ভতুৱা শাক বুলিও কয়। এয়া জিলমিল শাক, এয়া হ'ল কণ বিলাহী। কণ বিলাহী, নমস্কাৰ বন্ধুসকল, মই আকৌ আপোনালোকৰ ওচৰলৈকে এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এয়া হৈছে আজি আমাৰ অসমীয়া মানুহৰ ৭ বিহু হয়। আমাৰ পৰম্পৰাগতভাৱে এই ৭ বিহুত ১০৭ বিধ শাক বিচাৰি পেলাই আজিৰ দিনটোত মানুহে ১০৭ বিধ শাক বনাই পেলাই খায়। গতিকে মই যিখিনি পাৰোঁ গোটাইছোঁ, মই ২০ বিধমান গোটাইছোঁ। চাওকচোন বাৰু কেনেকৈ মই গোটাইছোঁ। এইখিনি হৈছে মানমুনি বুলি কয়, আৰু এয়া হৈছে মৰিচা, এয়া খুতুৰা, এয়া হৈছে ভেদাইলতা, আৰু এয়া নৰসিংহ, এয়া হৈছে কণ বিলাহী, আৰু এয়া হৈছে কচুৰ ঠুৰ। এয়া কচুৰ ঠুৰ, এয়া চপ বনাই খাব পাৰি বেচনেৰে, আৰু টেঙা বনাইও খাই খুব ভাল লাগে। এয়া আমি শিঙীয়া শাক বুলি কওঁ। এয়া পচতীয়া হয়, গাৰ বিষত এয়া পচতীয়া শাক খালে গাৰ বিষ কমে বুলি কয়। আৰু এই শাকবিধ টেঙা হয়। এই মধুসোলং শাক, এয়া মাছেৰে খালে খুব ভাল লাগে। আৰু আমাৰ অসমীয়া এয়া জিলমিল শাক বুলিও কোৱা হয়। আৰু এইটো হৈছে বঙালী জিলমিল শাক। আৰু এয়া হৈছে মচুন্দৰী, পেট বিষালে মানুহে এয়া ভাজি খালে, ইয়াৰ ৰস খালে ভাল পায়। আৰু এয়া হৈছে কি ৰঙালাওৰ আগ অকণমান দিছোঁ, আৰু এয়া লাই, আৰু এয়া হৈছে কি দৰুণ শাক, এয়া নৰসিংহৰ পাত, আৰু এয়া হৈছে কি মচুন্দৰী হয়। এইবিলাক খালে মানুহৰ পেটৰ অসুখ হ'লে এইবিলাকৰ ৰস খালে মানুহ অতি সোনকালে ভাল পায়। আৰু এয়া হৈছে কি বিলাহী, কণ বিলাহীৰ আগ, আৰু এয়া হৈছে কি অকণমান জলকীয়াৰ পাত। এনেকৈ আমাৰ অসমীয়া পৰম্পৰাগত হিচাপে ১০৭ বিধ শাকৰ আজি তৰকাৰী খায়। বৰ্তমান মই আমাৰ বাগিচাত পোৱা এই ২০ বিধ শাক আপোনালোকক দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে অসমীয়া মানুহ হিচাপে জানে, তথাপিও মই এইখিনি দেখুৱালোঁ। মই এইখিনি ঘৰতে তাৰমানে বনাই পেলাই খাম, আপোনালোককো দেখুৱালোঁ। আপোনালোকেও খাই চাব। পৰম্পৰা হিচাপে এয়া আজি ৭ম বিহুৰ দিনা এয়া শাক খালে মানুহৰ ১০০ বেমাৰৰ পৰা আৰোগ্য হয় বুলি আমাৰ পৰম্পৰাগতভাৱে বিশ্বাস। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই শেষলৈ চাব, আৰু চাই ভাল পাব। ভাল পালে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। নমস্কাৰ।